হেল্ল' ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি কি বনাইছোঁ জানেনে? আজি বনাইছোঁ পাৰ মাংস। চবেই চাগে খাই ভাল পায় ন? সকলো জেগাত অৱশ্যে পাৰ মাংস নাখায়, কিন্তু আমাৰ ইয়াত খুবেই ভাল পায়, চবেই খায়। এয়া ল'লোঁ পাৰ মাংস, দুটামান কাণপুৰীয়া আলু, জিৰা, ধনিয়া, গৰম মছলা, মিট মছলা, এয়া শুকান জলকীয়া, আদা নহৰু আৰু পিঁয়াজ। এতিয়া গেছত কেৰাহীটো দি দিলোঁ, তাত অলপ মাষ্টাৰ্ড অইল দি দিলোঁ। সেইটো আপোনালোকে জোখমতে দিব, কাৰণ মাংসৰ পৰিমাণটো যিমান হয় তাৰ ওপৰত ডিপেণ্ড কৰিহে যিহেতু তেল দিয়া হয়, গতিকে সেইটো আপোনালোকে ডিপেণ্ড কৰি পেলাই দিব। এয়া কেৰাহী গৰম হৈ গ'ল, পূৰা ধোৱা ধোৱা হৈ গৈছে। তেতিয়া দি দিলোঁ থৈ দিয়া শুকান জলকীয়াকেইটা। আপোনালোকে যদি বেছি জ্বলা খাই ভাল পায় তেতিয়াহ'লে আৰু 2-3টা এড কৰিব পাৰে। আৰু দি দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি আমি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। একদম বেছি ব্ৰাউন হৈ যোৱালৈকে ভাজিব নালাগে। আৰু একেবাৰে যদি আপুনি দিয়ে লগে লগে মাংসখিনি দি দিয়ে, তেতিয়াও হয়তো কেঁচা কেঁচা ফিলটো থাকিব পাৰে। গতিকে অকণমান ভাজিব লাগে যাতে গল্ডেন ব্ৰাউন কালাৰৰ হয়। আৰু এটা ধুনীয়া গোন্ধ ওলাই নহয় পিঁয়াজ ভজাৰ লগে লগে, সেই গোন্ধটো ওলালে বাট চাব। এয়া এনেদৰে 2-3বাৰ লৰাই ল'লোঁ। গল্ডেন ব্ৰাউন হোৱাৰ লগে লগে তাত দি দিলোঁ আমি মাংসখিনি। সৰু সৰুকৈ কুটি লোৱা হৈছে, যিহেতু পাৰৰ জোলটোহে মেইন, মাংসটোতকৈও বেছি। যিসকলৰ ল' প্ৰেছাৰ আছে তেওঁলোকেতো জানিবই পাৰ মাংস তেওঁলোকৰ কাৰণে কিমান মহৌষধ। যাৰ হাই প্ৰেছাৰ আছে সিটো আৰু আঁতৰতে হোৱাই ভাল, নহ'লে আৰু এম্বুলেঞ্চ মাতিব লাগিব পাৰ খাই লৈ। এয়া আমি অলপ ভালদৰে মাংসখিনি লৰাই ল'ম। অলপ নিমখ দি দিলোঁ। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব, যিমানটো আপোনালোকৰ জোল কৰিব সিমানটো পৰিমাণৰ নিমখ দিলেই হ'ল। আৰু লগে লগে আপোনালোকে দি দিব হালধি। এয়া নিমখ হালধি দি পেলাই আকৌ এবাৰ আমি লৰাই লৈছোঁ। এতিয়া আমি বটি থোৱা আদা নহৰু পেষ্টখিনি দি দিলোঁ ইয়াত। ভালকৈ লৰাই দিছোঁ। অন্য মাংসত আদা নহৰুখিনি অলপ দেৰিকৈ দিয়া হয়, বিশেষকৈ ব্ৰইলাৰ চিকেন বনালে আদা নহৰুটো অকণমান দেৰিকৈ দিওঁ, নহ'লে লাগি ধৰে যে কেৰাহীত। কিন্তু এইটোত তেনেকুৱা নহয়, মাংসখিনিৰ লগতে দি দিলে তেতিয়াহে বেছি ভাল লাগে খাই। এতিয়া আমি থৈ দিয়া শুকান মছলাখিনি এইখিনিও দি দিলোঁ তাত। ভিডিঅ'টোত মই অৱশ্যে দেখুৱাবলৈ পাহৰিলোঁ, কিন্তু নমোৱাৰ অলপ সময় আগতে অলপ জালুকৰ গুড়ি পিচি পেলাই দি দিলে বেছি ভাল হয়। পাৰ মাংসত জালুকটো খুবেই মিলে। এয়া আমি কাণপুৰীয়া আলু কেইটামান সৰু সৰুকৈ মিহি বাকলি গুচাই ল'লোঁ। গুচাই পেলাই দি দিলোঁ ইয়াত। কাৰ কাৰ কাণপুৰীয়া আলু প্ৰিয় জনাবচোন। কাণপুৰীয়া আলুৰ মিঠাই আৰু সোৱাদেই বেলেগ। এয়া আমি অকণমান আকৌ লৰাই ল'লোঁ। ঠাণ্ডা পানী নিদিব কিন্তু দেই, মাংসখিনি ভাজি হ'লে ঠাণ্ডা পানী দি দিলে কি হয় জানেনে? ঠাণ্ডা পানী দি দিলে গোটেই আমাৰ যিখিনি ভাজি থকা মাংস, সেই গোটেই মাংসখিনিয়ে আমাৰ ঠাণ্ডা হৈ যায়। ঠাণ্ডা হৈ পুনৰ গৰম হোৱালে তাৰ টেষ্টটো একদমেই বেয়া হৈ যায়। গতিকে যিকোনো শাক পাচলিয়ে হওক বা মাছ মাংসতেই হওক, যেতিয়া পানী এড কৰে তেতিয়া অলপ গৰম হ'ব লাগে পানীটো, তেতিয়া তাৰ টেষ্টটো ভাল হয়। এয়া একেবাৰে চিম্পল বনাবলৈ, তেনেই সাধাৰণ। খালি মাংসটো যেতিয়া অলপ ফুটফুটকৈ ফুটে তেতিয়াহে কিন্তু পানী দিব লাগে, নহ'লে পাৰ মাংসটো ভালকৈ যদি ফ্ৰাই নহয় বা অভাৰ ফ্ৰাই হৈ যায় তেতিয়াও ভাল নালাগে খাই। এতিয়া আমাৰ যে জলকীয়াকেইটা গোটা গোটা তেলত দিছিলোঁ, সেইকেইটাতো গোটাই হৈ আছে। এতিয়া আমি সেই গোটা জলকীয়াকেইটা ভাঙি দিম। চাওকচোন ভঙাৰ লগে লগে কেনেকৈ কালাৰটো চেঞ্জ হৈ গৈছে। জলকীয়া গুড়া দিয়াতকৈ যদি আপোনালোকে এনেকৈ শুকান জলকীয়া দি তাক ভাঙি লয়, পেটৰ অপকাৰো নকৰে, জ্বলাও হ'ল, লগতে কালাৰো আহিলে। পাৰ মাংসটো যিহেতু অলপ ঔষধি গুণ থকা বস্তু, গতিকে বহুত কিবা কিবি এড কৰিলে ভাল লাগে।
এয়া চাওক ৰেডি। এতিয়া গৰমা গৰম ভাতৰ লগত পৰিৱেশন কৰক।